ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখ নিয়ৰৰ ফুল বুটলি আপুনি অলপ দেৰিকৈ ফোন কৰকচোন মই দৰকাৰী কাম এটা কৰি আছোঁ বাই সেইবাবে মই তোক কওঁ বুঢ়ীৰ লগত ইমানকৈ কথা পাতি থকাৰ কোনো দৰকাৰ নাই তাৰ মানে তোৰ মতে মই তেওঁৰ পৰা আঁতৰি থাকিব লাগে তেওঁৰ পৰাই নহয় তই এই ঘৰখনৰ পৰাই আঁতৰি থাক ভয়তো লাগিবই ন মা আৰু মই মোক খুলিব লাগিলে বহুকেইটা সম্পৰ্কত ফাট মেলিব আৰু তেতিয়া সকলোবোৰ ঠান বান হৈ যাব আপুনি কি খেল খেলাৰ কথা কৈছে প্লিজ মোক এবাৰ বুজাই কওকচোন আচৰিত সঁচাই আচৰিত তুমি কিমান কষ্ট কৰি এই বাগানখন আৰু এই ফেক্টৰীটো থিয় কৰাইছো সেইটো মই জানো মোৰ পৰিয়ালে জানে দেউতা মই জানো আপুনি মোকো সকলোবোৰ কৈছে আৰু মই এইটোও জানো যে মই কেৱল সেই বাগানখনৰ এমপ্লয়হে বাগানৰ স্বত্বাধিকাৰীটো আপুনি আৰু যদি তুমি সঁচাই সেই কথাটো জানাই তেনেহ'লে স্বত্বাধিকাৰীক নজনোৱাকৈ কাৰ পাৰ্মিশ্যন লৈ তুমি বেংকৰ পৰা 5 লাখ টকা উলিয়ালা তুমি কি বুলি ভাবিছিলা মই এইবোৰ কথা একোৱেই গম নাপাম আৰু তুমি গোটেইখিনি টকা নিজৰ কৰি ল'বা তুমি মোক মূৰ্খ বুলি ভাবিছা দেউতা আপুনি মোক ভুল ভাবিছে মই আচলতে আপোনাক কথাটো কম বুলিয়ে ভাবিছিলোঁ কিন্তু সময়ে সময়ে সাপে মুঠ সলাই বুলি জানিছিল কিন্তু তুমিচোন সাপৰ দৰেই হয়তো তাতকৈ বেছি ভয়ংকৰ আৰু মইতো ভবাই নাছিলোঁ যে অতদিনে মই মৰম কৰি কৰি বোৱাৰীৰ নামত এজনী সাপ পুহিছিলোঁ মোৰেই ভাগ্য ভাল যে তুমি খুট মৰাৰ আগতেই মই গম পালোঁ তুমি কিমান বিষাক্ত নহ'লেতো তুমি মোক গোটে গোটে গিলি পেলালাহেঁতেন হয়নে নহয় মই সুধিছোঁ হয়নে নহয় নাই নহয় বাৰু আপুনি এটা কথা কওকচোন আপুনি যে ক'লে হঠাৎ অহা এটা খবৰে বুলি সেই খবৰটো আদি আৰু অনন্যাৰ বিয়া ভঙা খবৰটো নহয়তো তেখেতে আৰু অন্যান্যক কিয় বিচাৰিছে তাইৰ মতে তাৰ মানে তাইৰ দেউতাকৰ মৃত্যুৰ কাৰণ আমি
মোৰ মতে তাইৰ কথা সেইটোৱেই। আচলতে কি জানে, এই সকলোবোৰৰ বাবে জগৰীয়া মই। তাইৰ বিয়াখনো ভাঙিছিল একমাত্ৰ মোৰ বাবে। আদিয়ে তাইৰ সলনি মোক পচন্দ কৰিছিলে। গতিকে তাইৰ দেউতাকক আচলতে মইহে হত্যা কৰিলোঁ। কি? মা, তুমি কেতিয়া আহিলা? আমাৰ ৰুমটো কেনেকৈ চিনি পালা? আৰু কোনোবা আহিছে? আৰু কোন আহিব লাগে? মই আহিছোঁ। সেয়াই তোৰ বাবে যথেষ্ট নহয় নেকি? মা, কথাও যে কোৱা নহয়। আজি কিমান দিনৰ মূৰত তোক দেখিছোঁ। মোৰ বুকুখন একেবাৰে হাত পৰি গৈছে। আৰু মোৰ কি একো ফিলিংছ নাই বুলি ভাবিছা? সেইবোৰ থকা হ'লে তই মোলৈ ফোন এটা কৰিলিহেঁতেন। কৰিছিলি ফোন? পাহৰি গলি ন তই তোৰ মাৰক? তোক দেউতাৰে কি ঘৰৰ পৰা উলিয়াই পঠিয়ালে? তইতো তোৰ মাৰক অন্তৰৰ পৰাই উলিয়াই পঠিয়ালি। ইমান বেয়া পাৱ তই মোক? একদম চুপ। আৰু এটা কথাও নকবা। তুমি কেনেকৈ ভাবিব পাৰা মই যে তোমাক বেয়া পাওঁ বুলি? তই ভাল পাব লগা একো কামো কৰা নাই মই। মাকৰ দায়িত্ব নিজৰ সন্তানক সুৰক্ষা দিয়াটো। আৰু মইতো সুৰক্ষা দিয়াটো দূৰৰে কথা, তোৰ হৈ মই এটা মাতো মাতিব নোৱাৰিলোঁ। মা, তুমি যদি মাত মাতিব নোৱাৰা হ'লে আজি মই কথা ক'ব নোৱাৰা হ'লো হয়। তুমি যদি সুৰক্ষা দিব নিশিকোৱা হ'লে আজি মই পত্নীক সুৰক্ষা দিব নোৱাৰিলোঁ হয়। তুমি যদি ভাল পাব নিশিকালাহেঁতেন আজি মই মানুহক ভাল পাবই নিশিকিলোহেঁতেন। তুমি মোক জন্ম দিছিলা মা, তোমাৰ বাবেইতো মই পৃথিৱীখন দেখিছোঁ। তোমাক মই মোৰ অন্তৰৰ পৰা কেনেকৈ আঁতৰাওঁ? এই পৃথিৱীত জীৱন কেৱল মা আৰু ভগৱানেহে দিব পাৰে। আৰু তুমি মোৰ বাবে মাও আৰু ভগৱানো। কোনোবাই যদি নিজৰ মাকক বেয়া পায় সি আন কাকোকে ভাল পাব নোৱাৰে, বুজিলা? আদি, সন্তানৰ মনৰ কথা মাকে বুজি নাপালে আৰু কোনে বুজি পাব কচোন? আদি, দেউতা, মই এইবোৰ কি শুনিছোঁ? আপুনি কানাডালৈ যাব? কেতিয়া? কাইলৈকে যাব লাগিব। হঠাৎ খবৰটো পালোঁ। মই প্ৰায় এমাহমান নাথাকিম। বাগানৰ এতিয়া সকলো দায়িত্ব তোমাৰ। মানে দেউতা, মই বুজা নাই। জীৱনটো উদযাপন কৰি তেতিয়াহে ভাল লাগে যেতিয়া একেখন চাদৰ তলতে পৰিয়ালৰ সকলো মানুহে একেলগে সুখে দুখে জীৱনটো অতিবাহিত কৰে। হয়, মই এমাহৰ কাৰণে কানাডালৈ গৈ আছোঁ। তাত ৱৰ্ল্ডৰ বিভিন্ন টি কোম্পানীবিলাকৰ এখন ছামিট আছে আৰু আমাৰ কোম্পানীটো এই ছামিটৰ বাবে চিলেক্ট হৈছে। এইটো মোৰ কাৰণে এটা এচিভমেণ্ট। হয় হয় হয়, বহুত কথা শিকিবলৈও পাম আৰু বিজনেছ এক্সপাণ্ড কৰিবলৈ সুযোগো পাম। থেংক ইউ, থেংক ইউ। শুনক, মোৰ অনুপস্থিতিত আপোনাৰ যি কাম থাকে মোৰ বোৱাৰীৰ লগত যোগাযোগ কৰি ল'ব। এতিয়া সকলোবোৰ তাইৰ আণ্ডাৰতে থাকিব, বুজিলেতো? ঠিক আছে, ৰাখিছোঁ এতিয়া।
দেউতা মই এইবোৰ কি শুনিছোঁ আপুনি কানাডালৈ যাব কেতিয়া কাইলৈকে যাব লাগিব হঠাৎ খবৰটো পালোঁ মই প্ৰায় এমাহমান নাথাকিম বাগানৰ এতিয়া সকলো দায়িত্ব তোমাৰ মানে দেউতা মই বুজা নাই ৰবা এইটো লোৱা এইটো কিহৰ ফাইল দেউতা ইয়াতে পাৱাৰ অৱ এটৰ্নীখন আছে মই লৰালৰিকে উকিলৰ পৰা কৰাই লৈ আহিছোঁ মানে দেউতা আপুনি এইখন মোক দিছে যে এই এমাহৰ বাবে আমাৰ বাগানৰ সকলো সিদ্ধান্ত তুমি ল'ব পাৰিবা তোমাৰ সুবিধাৰ কাৰণে মই এখন কৰি দিছোঁ আৰু এমাহ কম সময় নহয় আৰু মই নাই বুলিয়েইতো বাগানখন বন্ধ হৈ থাকিব নোৱাৰে বহুত আশা লৈ কানাডালৈ যাবলৈ ওলাইছোঁ আৰু মোৰ আশাবোৰ এতিয়া তোমাৰ হাতত তুমি যি ভাল দেখা সেইমতেই কৰিবা কিন্তু দেউতা আপুনিতো মোক এইটো বৰ ডাঙৰ দায়িত্ব দিলে মই ইয়াৰ বাবে যোগ্য হয় জানো দেউতা আপুনি আন কাৰোবাক এই দায়িত্ব দিয়ক নেকি যোগ্য অযোগ্যৰ বিচাৰ মই কৰিব জানো কোৱাচোন তোমাৰ মতে মই কাক দায়িত্ব দিব লাগিছিল আৰু যদি তুমি বিচৰা নাই তেনেহ'লে ঠিক আছে এই এমাহৰ কাৰণে মই বাগান আৰু ফেক্টৰী বন্ধ কৰি থৈ যাম যি লোকচান হয় হ'ব নাই নাই দেউতা মই আপোনাক লোকচান হ'বলৈ দিব নোৱাৰোঁ আপুনি যি বিচাৰিছে সেয়াই হ'ব মই সকলোবোৰ দায়িত্ব ল'ম আপুনি নিশ্চিন্ত মনেৰে কানাডালৈ যাওক তোমাৰ মুখৰ পৰা এই কথাখিনি শুনিবৰ কাৰণে ৰৈ আছিলোঁ অল দ্য বেষ্ট থেংক ইউ দেউতা এক মিনিট হেল্ল' পাৱাৰ অফ এটৰ্নি তাৰমানে এমাহৰ বাবে ময়েই মালিক অ' মাই গড সাধাৰণ এসাঁজ ভাতৰ আশাহে কৰি আছিলোঁ সুস্বাদ খাদ্যৰ গোটেই ভঁৰালটোৱে মোৰ ওচৰলৈ কাষ চাপি আহি ভাগ্য অনন্যা ভাগ্য এইখন এখন সাধাৰণ কাগজ নহয় কাৰোবাৰ জীৱনৰ সপোনৰ বেলিটো চিৰদিনৰ বাবে ডুবিবলৈ গৈ আছে এতিয়া বেলিটো ডুবিবও মোৰ মতে আৰু উদয় হ'ব মোৰ মতে কাৰণ এই ৰিম'ট কণ্ট্ৰল এতিয়া মোৰ হাতত ৱাহ অনন্যা ৱাহ দুদিন ধৈৰ্য ধৰ তহঁতক মই ঘৰলৈ অতি সোনকালে নিয়াৰ ব্যৱস্থা কৰি আছোঁ আমাৰ কাৰণে তুমি দেউতাৰ লগত কাজিয়া কৰাৰ প্ৰয়োজন নাই আমি এনেদৰেই ঠিকে আছোঁ নহয়নে আৰু অঁ মা আপুনি একো কৰিব নালাগে আমাৰ কিবা কষ্ট হৈছে বুলি আপুনি একেবাৰেই নাভাবিব এনেও এষাৰ কথা আছে নহয় জীৱনত ঠেকা খালেহে বোলে বহুত শিক্ষা পায় ধৰি লওক আমাৰ বাবে এইটো বহুত প্ৰয়োজন আছিলে আমাৰ জীৱনটো ধুনীয়াকৈ উদযাপন কৰিবলৈও শিকি গ'লোঁ অৰুন্ধতী জীৱনটো উদযাপন কৰি তেতিয়াহে ভাল লাগে যেতিয়া একেখন চাদৰ তলতে পৰিয়ালৰ সকলো মানুহে একেলগে সুখে দুখে জীৱনটো অতিবাহিত কৰে আঁতৰি আঁতৰি বেলেগে বেলেগে থাকি উদযাপন কৰা কেতিয়াও নহয় এইখন তুমি ৰাখাচোন ইয়াৰ পিন নাম্বাৰটো মই তোমাক SMS কৰি দি আছোঁ মা আপোনাৰ ATM কাৰ্ড আকৌ মোক কিয় দিছে অৰু তুমি এখন নাৰাখিবা হাদি তই মনে মনে থাক মই তোক দিয়া নাই নহয় মই বোৱাৰীকহে দিছোঁ এইবোৰ আমাৰ শাহু বোৱাৰীৰ মাজৰ কথা বিপদে আপদে সহায় হ'বলৈ দিছোঁ কিন্তু মা না নকৰিবা বোৱাৰী ৰাখা তোমাক বহুত কিবা কিবিয়ে দিব লাগিছিল কিন্তু একোৱেই দিব নোৱাৰিলোঁ
জীৱনটো উদযাপন কৰি তেতিয়াহে ভাল লাগে, যেতিয়া একেখন চাদৰ তলতে পৰিয়ালৰ সকলো মানুহে একেলগে সুখে দুখে জীৱনটো অতিবাহিত কৰে। আঁতৰি আঁতৰি বেলেগে বেলেগে থাকি উদযাপন কৰা কেতিয়াও নহয়। এইবাৰ তোমালোকে মোক বাধা নিদিবা। দেউতাৰ বিপক্ষে মই থিয় দিমেই। তেনেকুৱা কিবা এটা কৰি তোমাৰ কি লাভ হ'ব মা? মা, ওলোটাকৈ দেউতাই আপোনাক বেয়াহে পাব। আৰু গতিকে বেয়া পাই ভাল পাই যি পাই পাই থাকক। এইবাৰ মই মুখ খুলিমেই। শুনিলেতো ভালেই, নুশুনিলে ময়ো আহি আছোঁ তহঁতৰ লগত একেলগে ইয়াতে থাকিবলৈ। যেতিয়ালৈকে নিসংগতা অনুভৱ নহয় তেতিয়ালৈকে একতাৰ শক্তি কিমান সেইটো বুজা নাযায়। তুমি জেদ ধৰিলাই যেতিয়া, তোমাক আৰু একো নকওঁ। তোমাৰ যি ইচ্ছা তাকেই কৰা, মাথো চাবা তোমাৰ যাতে কোনো অসুবিধা নহয়। মোৰ অসুবিধাৰ কথা তহঁতি চিন্তা কৰিব নালাগে। মাত্ৰ তহঁতৰ কিবা এটা অসুবিধা হ'লে লগালগ মোক খবৰ দিবি। অৰুন্ধতী, মই যি যেনেকৈ কৈছিলোঁ সকলোবোৰ তোমাৰ মনত আছে নহয়? অঁ আছে মা। কিবা পাহৰিলে আপোনাক সুধি ল'ম নহয়। আপুনি মোৰ বাবে একো চিন্তা কৰিব নালাগে। চিন্তাটো হ'বই। যিখিনি সময়ত মই তোমাৰ লগতে থাকি তোমাৰ যত্ন ল'ব লাগিছিল সেই সময়তো মই তোমাৰ লগত থাকিব নোৱাৰিলোঁ। মা, আপোনাৰ মৰমৰ আশীৰ্বাদ আমাৰ লগত আছেইচোন। ইয়াতকৈ আৰু কি লাগে? অঁ মা, আমাক আৰু একোৱেই নালাগে। দূৰে দূৰে থাকিও আমি সদায় একেলগে আছোঁ। ব'লা মই তোমাক অলপ আগবঢ়াই থৈ আহোঁ। নালাগে তই যাব, মই নিজে যাম। কোনোবাই তোকে মোকে একেলগে দেখক আৰু এই কথাটো দেউতাৰ কাণত পৰিলে দ্বিতীয়বাৰ মই ইয়ালৈ অহাৰ ৰাস্তাটোৱে বন্ধ হৈ যাব। আদি, তই অৰুন্ধতীৰ যত্ন ল'বি। নিজে যি কামতে হাত দিছ ভালকৈ কৰিবি। অৰুন্ধতী, তোমাৰ বেংক একাউণ্টটো যে পুলিচে চিজ কৰিছিলে সেয়া মই বহুত দেৰিকৈহে গম পালোঁ। এইখন তুমি ৰাখাচোন। ইয়াৰ পিন নাম্বাৰটো মই তোমাক SMS কৰি দি আছোঁ। মা, আপোনাৰ ATM কাৰ্ড আকৌ মোক কিয় দিছে? অৰু, তুমি এখন নাৰাখিবা। হাদি, তই মনে মনে থাক। মই তোক দিয়া নাই নহয়, মই বোৱাৰীকহে দিছোঁ। এইবোৰ আমাৰ শাহু বোৱাৰীৰ মাজৰ কথা। বিপদে আপদে সহায় হ'বলৈ দিছোঁ। কিন্তু মা, না নকৰিবা বোৱাৰী, ৰাখা। তোমাক তোমাৰ বহুত কিবা কিবিয়ে দিব লাগিছিল, কিন্তু একোৱেই দিব নোৱাৰিলোঁ। মা, ভগৱানে তোমাৰ মংগল কৰক। আদি, বল তই মোক গেটলৈকে আগবঢ়াই দিবি। মই আহিছোঁ, তুমি আহিব নালাগে দিয়া। আকৌ আহিব মা? মা, ইমান দিনে আপোনাৰ পৰাই মৰমবোৰৰ বাবেই ৰৈ আছিলোঁ, আৰু অৱশেষত আজি থেংক ইউ মা। তল খৰা নিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে